দেখিছেনে ৰাইজসকল, এইটো কিমান ধুনীয়া লাগিছে। ভূতনাথৰ একদম শ্মশানৰ ওপৰৰ পৰা আছোঁ ব্ৰিজত উঠি পিনে জিৰণি চৰাৰ ওপৰত। এইটো নদী হয়, এইবিলাক এইটো নদী হয়, মাজতে শুকাই আছে, তাৰপিছত পানী পূৰা ফুল, ইপিনে নাই। এইখন উত্তৰ গুৱাহাটীৰ পৰা যে মানে ফেঞ্চি ঘাটলৈ আহিছে, এইখন ব্ৰিজখন বনাই আছে। কি ধুনীয়া সুন্দৰ মনোমোহা পৰিৱেশ দেখিছেনে? আপোনালোকেও আহিবচোন চাব। ভূতনাথত অকল খৰি দিয়াৰ কাৰণে নহয়, সুন্দৰ পৰিৱেশো উপভোগ কৰিব আহিব পাৰি। ইয়াতে মন্দিৰ চন্দিৰ সকলোবোৰ আছে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপোনালোকে সকলোবোৰ দেখিব। এই তাতে এজন কোনোবা চাগে ডিফেন্সৰ ডাঙৰ মানুহ চানুহে ঢুকাইছে, মানে স্বৰ্গৰথত আনিছে, মানে এচিৰ ভিতৰত আনি তাত খৰি দি আছে। এইবিলাক চব খৰি দিয়া হয়, এইবোৰ তাত খৰি দি আছে। এইবোৰ দেখিছেনে? ওপৰত আছোঁ, এইবোৰ বহুত ধুনীয়া হয়। এই পাৰ সিপাৰ যাব পাৰি। চাবোন দিব আহিছিলোঁ মই ইয়াতে GMC অফিচত ভূতনাথৰ চাবোন দিব আহি পিনে মই এইবোৰ সকলোবোৰ আপোনালোককো দেখুৱাই যাওঁ। ময়ো নিজে চালোঁ, বহুত ধুনীয়া পৰিৱেশ, চাই ভালেই লাগিছে। এতিয়া যাবই মন যোৱা নাই, তথাপিতো কি আৰু, শ্মশানততো থাকিব নোৱাৰি। এতিয়া শ্মশান বুলি অহা নাই, মন্দিৰ বুলি আহিছোঁ। এইবিলাক দেখিছেনে? কি ধুনীয়া পৰিৱেশ, চাই যাব আপোনালোকে। ধন্যবাদ, বাই।